দেহা ভাত খালা নাই নাই খোৱা অ' ময়ো নাই খোৱা আকৌ তুমি জানাইচোন তুমি নাখালে ময়ো নাখাওঁ বুলি নাই একো নাই বহুত দিন দেখা নাই আকৌ তোমাক ভিডিঅ' কলতনো কিমান চাম আৰু পিছত পোৱা হ'লে অঁ লগ পাম দিয়া মাঘৰ বিহুত আহিবা আকৌ অঁ মাঘৰ বিহুতে লগ পাম কি হ'ল কথা পাতিছিলাহে এতিয়া হ'ব হ'ব ফোন ৰাখিব হ'লেই তাৰমানে হ'ব দিয়া নাই নাই বেয়া নাই পোৱা কাটা কাটা ফোন কাটা কাটা আকৌ মোলৈ কেলৈ চাই আছা মই নেকাটো যেনিবা তুমি কাটিব নোৱাৰা নেকি ফোন কৰিছিলোহে কাম কৰিব হ'লে গ'লে একেবাৰে কাম কৰিবলৈ ল মাৰিলে একেবাৰে মানুহজনীক সময়ে নিদিয়ে এনেই আকৌ কি চাবা মিহি মিহি কথা দিনটো একদম ব্যস্ত মোলৈ মনতেই নপৰে ৰহ তইহে মোৰ লগত কথা নাপাত মোৰো কথা পাতিবলৈ মন যায় ন বেলেগৰ লগত পাতিম হেল্ল' অঁ নাই এনেই আছোঁ তুমি অঁ ভালে মোৰ ভালেই ভালেই অঁ নাই বোলে বহুত দিন কথা পতা নাই কথা এষাৰ পাতোচোন অঁ অ' বয়ফ্ৰেণ্ড নাই অঁ তোমাৰ পিছে অঁ নাই নেকি ময়ো পিছে বয়ফ্ৰেণ্ড এজন বিচাৰি আছোঁ পাই ধুনীয়া ধুনীয়া মানে কিনো আৰু মনটো ধুনীয়াই হ'লেই হয় আৰু চেহেৰাটোনো কি কথা অঁ তোমাৰ নিচিনা বয়ফ্ৰেণ্ড এটা মোৰ থকাহেঁতেন মোৰ ভাগ্যই মুকলি হৈ গ'লহেঁতেন তোমাৰ নিচিনা বয়ফ্ৰেণ্ড এটা পাবলৈ কিন্তু কপাল লাগিব দেই তুমি যাক বিয়া পাতিবা ছোৱালীজনী কিন্তু বহুত সুখী হ'ব আৰু বহুত লাকি হ'ব দেই নাই নাই কিয় মানে কাম নাই পোৱা অঁ পিছে ভিডিঅ' কলিং এটাকে কৰা নহ'লে অঁ চুলিটো অকণমান ভাল কৰি ল'ম পাই লিপষ্টিক ঠিকেই আছেনে কাজল ভিডিঅ' কলিং কৰিবলৈ ক'লো হয় মেকআপটো অকণমান কম কমেই লাগিছে নাই একো নহয় দে কৰোঁ আৰু দেই অঁ তুমি ইমান ধুনীয়া দেখিবলৈ মই যে ধুনীয়া নহয় আৰু কি যে কোৱা তুমি মা লাগব লাগিব কালি এইকেইটা মোক পইচা 5 টকা পৰিলে কোনে পালে অ' কোনে পাইছ দোকানত যদি কিবা কিনি খাইছ হাগি হাগি মৰিবি কৈ দিছো এজনী জানি নহয় নে কি কৰিছে কাৰোবাৰ লগত ভিডিঅ' কল কৰিছে তাই সেই ক্ষিতথনিৰ পৰা উগুল থুগুল কৰি থকা দেখিছিলো তাইয়ে পালে যেন পাওঁ আইঅ এজনীয়ে চা কেনেকে কথা পাতিছে ছাগলীও পাত্তা নাপায় দেখোন মোক লেপ লেপকে চলিছে ৰাম ৰাম তুমি ইমান ধুনীয়া তোমাৰ নিচিনা বয়ফ্ৰেণ্ড এটা মোৰ থকা হ'লে ইমান মৰম কৰিলেহেঁতেন অঁ কিয় ছোৱালী পচন্দ হোৱা নাই নেকি তোমাৰ পচন্দ নাই হোৱা যদি ক'বা আকৌ অঁ কাৰোবাক পচন্দ হৈছে যদি কৈ দিবা অঁ আগতীয়াকৈ কোৱাটো ভাল কথা আকৌ কেইটা বয়ফ্ৰেণ্ড আছে ঠিক নাই দেই এই ভালো আইঅ এই পাতেনো কেনেকে দেখিলে বাৰু মোক কি কৰিছ অঁ মই তোমাক পিছত ফোন কৰি আছোঁ দেই অঁ জোনমণি এনে কথা দুআষাৰকে পাতোংগে হৈছিলে বৈ ব'ল ব'ল কাৰ লগত কথা পাতি আছিলি জানি কেলে হেৰি বয়ফ্ৰেণ্ডৰ লগতে কথা পাতিছিল আকৌ অঁ বয়ফ্ৰেণ্ডটোৰ নামটো কি আছিলে তোৰ মৃগাংক
নাজানো সেইজনী হয় মানে তোৰ আকৌ সলনি হৈ থাকে যে সেইকাৰণে নুসুধিলে মানে নোৱাৰোৱে মই সলনি আৰু নামটো বৰ মানে অকমান টান হয় বাৰু আমাৰ ঘৰ ওচৰ আৰু এইবোৰ ল'ৰাবোৰৰ নামবোৰ সহজ নহয় জানো মৃগাংক কিবা ফুটুৱাবলৈ মোৰ মুখখনত অকমান টানেই পাওঁ সেইকাৰণে মানে সুধিবলগীয়া হয় আৰু নামটো বাৰে প্ৰতি পাহৰি থাকো যে মোৰ সেইকাৰণে সুধিছো আৰু অকমান আনকমন যে সেইটো কাৰণে আকৌ হ'ব পাৰে এইখিনিতে বহোৱা খেৰতে বহো ৰ'দতে ৰবাব টেঙা আছে নেকি দিবিচোন দুটামান যাবি আকৌ গ'লেহে পাবি পিছে ভাল আৰু তোৰ আছো আৰু যেন তেনে তোমাৰজনৰ খবৰ কি ক'ত মোৰ জন আছেনো হে মিছাটো নকবা দেই এইটো জনমত আমাৰ ল'ৰা ছোৱালী নপতিব যেন পাব ছোৱালী হয় নেকি ধুনীয়া ধুনীয়া ছোৱালী আকৌ ইমান ল'ৰাই আমাক পচন্দেই নকৰে কি কৈছ থৰ কথা নকবি তেনেকুৱা কথা বিদ্যা কৈছো ল'ৰাই পচন্দেই নকৰে এই পেটৰ পৰা উলিয়াব নোৱাৰিলো আৰু কোন হয় সেইটো পিছে তই এইখিনিত যে বেছিকে কথা পাতিবলৈ লৈছ মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছো কেলে জেগাটোকে এনেই ভাল নহয় পাই ভাল নহয় ঐ জানি তোক মই কথা এটা কম তই হলে কাকো নকবি নকওঁ সেইদিনা আমাৰ দাদাহঁতৰ ঘৰৰ পৰা গৈছিলেহি তাৰপৰা লোকে তহঁতৰ যে এই আমলখিজোপা দেখিছ নাই এই আমলখিজোপা ওচৰৰ পৰা হেনো ভূত এজনী হেনো তাৰ পিছে পিছে গৈ হেনো সেইখিনিতে যে নামঘৰ এটা আছে সেই নামঘৰটোৰ ওচৰতে হেনো নোহোৱা হৈ থাকিলে হেঁতেন নহয় তাৰপৰাও সি ঘৰলৈ গৈ যিখন ভয় খালে তাৰপৰা মই কৈছোঁ আৰু মই বোলো কেনেকুৱা ভূতজনী দেখিবলৈ ভূতজনী বোলে কেনেকুৱা তোক কি ক'ম ভণ্টি বোলে সি ইমান ভয় খাইছে মায়ে কৈছে তই গুড়ে চপা খাই দিছোঁ তাক গুড়ে চপা দিছে খাই পিনি ভাল নাই হোৱা তাৰপৰা ৰাতিলৈকে ভয় খাইছে নহয় তই কি কৈছ মই বোলো তই কি হ'ল তোৰ তাৰপৰা সি আৰু তেতিয়া মোক এনেকৈ কৈছে গম পাইছ তই এইখিনিত এনেকৈ কথা পাতি নাথাকিবি কিন্তু কৈছোঁ শুনিছ নাই ঐ আৰু তই গম পাইছ নাই ভূতজনী হেনো আগতে কেইবাটাও ল'ৰা ভাল পাইছিলে তই কেনেকে গম পালি কি কেনেকে গম পালি বুলি ক'বলৈ আহিছে আমাৰ দাদা সপোনত দেখুৱাইছিলে ছোৱালীজনীয়ে বোলে কেইবাটাও ল'ৰাৰ লগত বোলে হেৰি চেনি খাই আছিলে এইখিনিতে হ'ব চাগে ঘটনাটো নাজানো আৰু কেতিয়া দেই মই সেইবোৰ নাজানো সি কৈছে কাৰণে মই তোক কৈছোঁ কেইবাটাও ল'ৰাৰ লগত বোলে চেনি খাই বোলে লাষ্টত বোলে তাই নিজে নিজে মৰি থাকিলে দেখিবলৈ কেনেকুৱা ভূতৰ নিচিনাই লাগিছে আৰু ক'বলৈ আছে তই বেহুচ হৈ গৈছে একেবাৰে ভূতজনী দেখিবলৈ কেনেকুৱা ভূতজনী কথাটো কি ক'ম সি যিটোহে বৰ্ণনা দিলে আৰু মোৰ তোক ক'বলৈ ভয় লাগিছে ভূতজনী হেনো ইমানলৈকে চুলি পৰা নখ হেনো ইমান দীঘল কি কবি তই মই জানি গম পাইছ নাই কি ভূতজনী ভূতটা নমাবি তোৰ এতিয়া কি দুজনী ভূত হ'ব জানি ভূতজনীয়ে কেইটাৰ লগত চেনি খাইছিলে বাৰু সীমাই নাই হেনো তাই বোলে ইমান ল'ৰা ভাল পাইছিলে ল'ৰা ভাল পাওঁতে হেনো তাই ফেমটো হেনো তোৰ নিচিনাকে মই সাজি কোৱা নাই আকৌ ছোৱালী কৈ দিছো মই দাদাইহে কৈছে মোক তাৰমানে সি মিছাকে নকয় তই জানো সি মিছাকে কয় জানো তোৰ আগত আজিলৈকে কিবা ফাঁকিকে কৈ পাইছে জানো নাই কোৱাব মোবাইলটো ক'ত আছে বাৰু এইটো কি কৈছ নাই নাম্বাৰ কেইটামান আছিলে ব্লক কৰিছো কেলে নে তই চেনি নেখাও নহয় তই ভয় কৰিব নালাগে একো নহয় চেনি নাখাওঁ বাৰু মানে নাম্বাৰ ফোনত থাকিলে কি হ'ব হয় নাই বাৰু সেইটো হয় বাৰু ভালে কৈছ দে বেছি ল'ৰা লগত কথা পাতি একো লাভ নাই নহয় হয় নাই লাভ নাই বাৰু বাকী সেইবোৰ বাদ দে ভয় নকৰিবি হেৰ একো নাই নহয় দিন দুপৰতে একো নোলায় তথাপি ভয় এটা আছে
ভয় নকৰিবি মই আছো নহয় জানি ইনে তই কেইটামানৰ লগত চেনি খাইছিলি কৈ দিলে ভাল আৰু কৃষ্ণ নাম লৈ পিনি তই লিষ্টখন গাই দিলে হেনো গোটেই পাপ খণ্ডন হৈ যায় নপঢ়ো নিৰ্মল মৃদু তন্ময় তন্ময় এইটো আমাৰ গাঁৱৰ চুকৰ নহয় জানো সেইটো কেনেকে ধৰিলি তই সেইবোৰ বহুত কথা হ'ব ক জ্যোতিষ্মান মৃদু ধ্ৰুৱজ্যোতি অৰবিন্দ কেনেকে আছিলি ঐ কেনেকে লৈ আছিলি এসোপা কথাহে পাতো আজিলৈকে কিবা লগ পোৱা নাই নহয় চব ফেচবুকৰ চিনাকি ভোজনীয়া দুটাক ভাল পাই হে গতি হৈছিলে তোৰ কি গতি হব আগলে আইঅ ৰাম কৃষ্ণ কৃষ্ণ হে দেই এটা মই বিচুতীয়া তই তাৰমানে সেইকাৰণে এনেকুৱা শুকানি হৈ গৈ আছ কথা পাতোতে চাগে তাই ভাত খাবলৈ সময় নাই সদায় দিনে কথা নাপাতো নহয় চবৰ লগতে আকৌ কেতিয়া টাইম মিলাও তই মানে এনেকুৱা কাহিনীটো আজি এটাৰ লগত পাতিলো নহয় সেইটোৰ লগত আকৌ কাইলৈ মানে ব্ৰেকআপেই হয় তাৰপিছত আকৌ ব্লক মাৰি দিওঁ আকৌ বেলেগ এটাৰ লগত পাতো আকৌ ব্লক মাৰো আকৌ পাতো আকৌ ব্লক মাৰো আকৌ পাতো তেনেকে মানে লিষ্টখন দীঘলীয়া হৈ গৈ থাকিলে যোনবোৰ আছিলে সেইবোৰ চবকে গম পাইছ নহয় মইতো তোক কোৱা কাহিনীটো আকৌ তই মিছা বুলি নাভাবিবি আকৌ ছোৱালী গম পাইছ এতিয়া পৰা চাগে কথা পাতিবি জানো নেপাতিবি কি গতি হৈছে হে পেট আত্মা হৈ যায়গে বোলে সেইবোৰ চেনি খোৱাবোৰ গম পাইছ জোনমণি আজিৰ পৰা কথা নেপাতো আৰু মই এনে ভাল নাপাওঁ নহয় এনেইহে কথা পাতো এনেই কথা পাতি নকয় নহয় জানো কি কয় নাজানো আৰু মই সাজি পিনি তোক কোৱা নাই নহয় তোক মই দাদা কথাটো কৈছো আৰু সেই মই এতিয়া যাওঁ মানে যা দে চেনীৰ ভূত লাগি আছিলে তোৰ হয় নাই যাই পুকি এতিয়া নোহোৱাকৈ পঠিয়ালো নহয় চিনি পাই গৈছে আজিৰ পৰা চাগে ল'ৰাৰ লগত মোৰ মতে আৰু ফোন নকৰে আপোনালোকেও ফোন চোন নকৰিব গম পাইছে নহয় চেনি খোৱাবোৰৰ কি অৱস্থা হয় দেই সাৱধানে থাকিব আপোনালোকে শুনিলে নহয় আমাৰ দাদাৰ কথাটো